हावर के हाथ बीजेपी मंडल एससी मोर्चा हिन पेन पाते पिपॉन्सी आके जपेन फ्री आई चेकअप कैम्प कपातपन पिनी फ्रेनी फाइ इंकोरा सिरके बारनी हावर के हाथ कॉन्स्टिट्यूंसी के पारलो रंगकुट ब्लॉक लाखाईनी हाई स्कूल लों जोरहाट पेन केवांग लायन आई हॉस्पिटल ला पेन डिफू मेडिकल कॉलेज टीमा तुमा हिन पेन फ्री आई चेकअप ला पेन ससमा माते मेगडोंग फ्लाप केरन पन लासो आसे लके हावर के हाथ बीजेपी एससी मोर्चा हिन पेन सी चिपाते पिपॉन ला पेन लासो आसे लों आलुहियामान पेन मेडिकल ईएम खॉन्सिंग रोंग पिची सी बांगसोआलों आरडीपी दुनो लेपेन कार्बियांग आरादो आना फांता वैक्सीन कैन एयाबांग दोलांग नसी कादु कवे आराद फान वैक्सीन कैन एजिया फांसी जुनिंग निपोनो लेपेन वैक्सीन कैन ए दोकक पुलोते आकिसुंग दोकक जिपुता पचिनी पन लेपेन बांगसो आई चेकअप कैम आसाय आ कॉन्स्टिट्यूंसी टिना लोंगता पादु दामजी पुसी कार्बियांग ऑटोनोमस काउंसिल एम खॉन्सिंग रोंग पिया हिन पेन निंजे पन फुलोनी पेन मिर्जा खान से रिपोर्ट कार्बी डेली न्यूज আপোনালোকক পাই খুবেই ভাল লাগে আৰু আপোনালোকে আমাৰ ভেকচিনেশ্যন প্ৰগ্ৰামতো বহুত সহায় কৰিছে সেইকাৰণে মই সাংবাদিক বন্ধুসকলকো ধন্যবাদ দিছোঁ আৰু আজি মই ইয়াত ৰংপুৰ 2 নং হাইস্কুলত এইটো কাৰণে আহিছোঁ যে সৰ্বভাৰতত ভেকচিনেশ্যনটো বৰ্তমান 100 কোটি অতিক্ৰম কৰিছে আমাৰ ভাৰতবাসীসকলক প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰৰ নেতৃত্বত কাৰ্বি আংলঙতো আমাৰ অতিকৈ মৰমৰ সকলোৰে শ্ৰদ্ধা মাননীয় CM তুলিৰাম ৰহা নেতৃত্বত কোভিড ভেকচিনেশ্যন চাৰিওফালে হৈ আছে আৰু আপোনাৰ মিডিয়া বন্ধুসকলে দেখি আছে আপোনালোকে যতে যায় তাতে আপোনালোকে চাই আছে প্ৰগ্ৰামবিলাক হৈ আছে দেখি পাই আছে আমি আজি এই প্ৰগ্ৰামটো চকু চিকিৎসা শিবিৰটো এইটো কাৰণে আয়োজন কৰিছোঁ যে বৰ্তমান ভাৰতবৰ্ষত আমাৰ আদৰৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজীৰ 71 years celebration ভাৰতীয় জনতা পাৰ্টি চলাই আছে তাৰ সেলিব্ৰেশন চলি আছে এই তাৰ সেলিব্ৰেশনটোৰ লগত সংগতি ৰাখি আমি ইয়াত আজি বিনামূল্য চকু চিকিৎসা শিবিৰ এটা চলাইছোঁ ইতিমধ্যে 3টা কেম্প হৈ গ'ল আজিৰ লগত আৰু যোৱাকালি 468 হৈছে তাৰ আগত বেলগুৰি হাই স্কুলত 548 হৈছে আজি আমি আশা কৰিছোঁ ইয়াত প্ৰায় 600 মান হ'ব লাগে আৰু ইয়াত যিমানজন আহিছে সকলোৱে আমি এটা কথা চাইছোঁ সবে ভ্যাকচিনটো লৈছে ভ্যাকচিনটো 1 ডোজ হলে লৈছে আৰু প্ৰায় সেকেন্ড ডোজৰ কাৰণে এটা মানুহবিলাকে বাট চাই আছে এটো আমি আমাৰ ডিপাৰ্টমেন্টৰ পৰা কাউন্সিলৰ পৰা আমি এটো সোনকালে পদক্ষেপ লৈ যাতে যে সেকেন্ড ডোজ যিবিলাক পাব লাগে সেইখিনি যাতে যে ৰাইজে সোনকালে পায় এইখিনি কামটো ব্যৱস্থাটো আমি চাই আছো আৰু আমি ইয়াত আজি লায়ন্স ক্লাব লগত টাই আপ কৰি যি ফ্ৰী চিকিৎসা আই কেম্পটো পাতিছোঁ এই কেম্পটোৰ দ্বাৰা বহুতজনে সুখী হৈছে আৰু ভাল পাইছে আৰু কিছুমানৰ মানে চশমাৰ দ্বাৰা মানে চকুটো মানে চিকিৎসা নহব তেখেতসকলৰ অপাৰেশ্যনৰ প্ৰয়োজন হৈছে কিছুমানৰ সেইকাৰণে অপাৰেশ্যনৰ ব্যৱস্থাটো আমি লায়ন্স ক্লাব যোৰহাট তেখেতসকলৰ লগত টাই আপ কৰি আমি বেচ ওয়াইজ একটা বেচত 45 কই যাব 45 কই বেচ ওয়াইজ আমি তেখেতসকলক যোৰহাট লায়ন্স ক্লাব আই হস্পিটালত আমি অপাৰেশ্যনৰ ব্যৱস্থা আমি কৰিম আমাৰ ডিফু মেডিকেল কলেজতো ইতিমধ্যে হৈ উঠিছে আৰু কিছুদিন লাগিব তাৰ পিছত আমি ডিফুতে অপাৰেশ্যনৰ ব্যৱস্থাও আমি লম আমাৰ ডিফু মেডিকেল কলেজ যেটো আছে তাত মানে ডেজিগনেটেড আইওটি টো বৰ্তমান হোৱা নাই স্যাৰ আজি লগত তিনিটা শিবিৰ আপোনালোকে সম্পন্ন কৰিছে তিনিটা শিবিৰত টোটাল মানে অপাৰেশ্যন কৰিবলগা কেইজনমান ৰোগী পাইছে যোৱাকালি আমি 48 পাইছো অন ফৰ বেলগুৰিত 48 পাইছো আৰু যোৱাকালি 25 পাইছো আজি ইয়াত কিমান ওলাই তো আমি গধূলিলৈকে পাই যাম সো হৰকত সমষ্টি বাহিৰে অইন সমষ্টিটো এই শিবিৰ পতন হ'ব নেকি এই চিকিৎসা যি শিবিৰ এটো আমি ক্ৰম অনুযায়ী প্ৰত্যেকটো সমষ্টিত আমি লৈ গৈ আছো আৰু আমি লায়ন্স ক্লাব লগতো টাই আপ হৈছো আৰু গুৱাহাটী নেত্ৰালয় যে চকু নেত্ৰালয় হস্পিটেল আছে নহয় ইহঁতৰ লগতো আমাৰ টাই আপ হৈছে ইতিমধ্যে আৰু হায়াত হস্পিটেলক মই অনুৰোধ কৰিছো হায়াত হস্পিটেল যিটো গুৱাহাটীত আছে
তেখেতসকলৰ ওচৰতো মই আগলৈ আহিছিলে কাউন্সিলত তেখেতসকলকো আবেদন কৰিছোঁ আমি এটা মিছন আমি লৈছোঁ ইয়াত নেশ্যনেল ব্লাইণ্ড কণ্ট্ৰল অফিচৰ পৰা যে আমি কাৰ্বি আংলঙত নাই হ'লেও মানে নিয়াৰ এবাউট 5,000 মান মহিলা বা পুৰুষসকলক যদি আমি নেত্ৰে চকু ব্যৱস্থা যদি আমি কৰি দিব পাৰোঁ আমি সফলতা বুলি আমি ভাবোঁ ইয়াত আমাৰ মাননীয় CM ছাৰে এইখিনি গোটেই কথা আমাক নিৰ্দেশনা দিছে আৰু তেখেতৰ প্ৰচেষ্টাত কাৰ্বি আংলং যে অকল ৰোড ৰাস্তা পদূলি ঠিক হ'লে নহ'ব মানুহবিলাকৰ স্বাস্থ্যটো ঠিক হ'ব লাগিব এই কথাষাৰো তেখেতসকলে জোৰ দিছে সেইকাৰণে আমি এতিয়া ফেজ ৱাইজ কেম্পবিলাক পাতি আছোঁ কাৰ্বি আংলঙত ভেকচিনেশ্যন প্ৰগ্ৰামটো হৈ আছে যদিও পাহাৰৰ চুকে কাণেবিলাকত মানে বেছিকৈ ৰেচিষ্টেণ্ট ৰেটটো আহি আছে মানে ৰিফিউজ কৰি আছে সেইসকলৰ ওচৰতো সেইসকল ব্যক্তিকো মই আপোনালোকৰ মাধ্যমতে অনুৰোধ কৰিব বিচাৰিম ভেকচিন বাংকে ইগবেগ নাংজি দনাটো ভেকচিন বাং চিপি ইগবেগ নাংজি ভেকচিন লে চিপি পে পুলতাংতে ইলিতুম আকিসুম লুকংজি asi প্ৰায় ইংলঙাৰ আছে তুমসি ভেকচিন বাংকে এনএসি কে অং sinang itu kado kabe phata di tuning ripadi krimno sinang itu vaccine bang chipi dum serarang ja pan apela so eme ke chilang abar sai itu don kipi pon bom labang ahomosti tinta non mane dam pota pa keklem pon pangcheng no sabso ningkreng hom me hong la pula hai labang pangcheng pota habalat mas ৰাগতত দুটাকে আমি চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিলোঁ ইয়াত স্থানীয় EM আৰু উদ্যোগত এই শিবিৰ দুটা অনুষ্ঠিত হৈছে লগতে ডিপু মেডিকেল কলেজৰ পৰাও টিম আহিছে ইয়াত বিনামূলীয়াকৈ চশমা বিতৰণ কৰা হৈছে লগতে আমি ইয়াৰ পৰা যিসকলক পৰীক্ষা কৰিছোঁ চকু পৰীক্ষা কৰাৰ অন্তত যিসকল ৰোগীৰ চকুত চানি পৰা ৰোগ আজি ধৰা পৰিছে তেখেতসকলক যোৰহাট লায়ন চকু চিকিৎসালয়ত লৈ গৈ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰি পুনৰ ইয়াত হৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে আজি এই শিবিৰত এতিয়ালৈকে 50জনৰো অধিক ৰোগীৰ চকুত কেটেৰেক্ট ডিটেক্ট হৈছে আৰু কালি 80জন ৰোগীৰ চকুত চানি পৰা ৰোগ ধৰা পৰিছে এই ৰোগীসকলক যোৰহাট লায়ন চকু চিকিৎসালয়ত বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰোৱা হ'ব আৰু পুনৰ এই জেগাত আকৌ থোৱাহি হ'ব লায়ন চকু চিকিৎসালয়ৰ তৰফৰ পৰা বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ ৰোগীসকলক দৰৱ চশমা এইখিনি প্ৰদান কৰা হ'ব উল্লেখযোগ্য যে আমি এই কাৰ্বি আংলং জিলা গোলাঘাট জিলা যোৰহাট শিৱসাগৰ মাজুলীকে প্ৰমুখ্য কৰি এই আটাইকেইখন জিলাত আমি বছৰটোত শতাধিক এনেকুৱা কেম্প কৰা হয় আৰু বছৰটোত আমি 5,000তকৈ অধিক ৰোগীক বিনামূলীয়াকৈ চকু অস্ত্ৰোপচাৰ কৰা হয় যোৰহাট লায়ন চকু চিকিৎসালয়ে এই আটাইকেইখন জিলাৰ দৰিদ্ৰ ৰোগীসকলক বিনামূলীয়াকৈ এই সেৱা আগবঢ়াই থকা হৈছে বৰ্তমানলৈকে কিমানমান আমি প্ৰায় 350তকৈ অধিক ৰোগী আমি ইয়াত চকু পৰীক্ষা কৰি আছোঁ আৰু এতিয়ালৈকে 50জনতকৈ অধিক ৰোগী কেটেৰেক্ট ডিটেক্ট হৈছে আমি আশা কৰিছোঁ আবেলি সময়লৈকে আমি 500তকৈ অধিক ৰোগীৰ চকু পৰীক্ষা কৰিম আৰু যিমানসকল ৰোগীৰ চকুত কেটেৰেক্ট ডিটেক্ট হ'ব তেওঁলোককে এটা এটাকৈ বেটছ কৰি আমি যোৰহাট লায়ন চকু চিকিৎসালয়লৈ লৈ গৈ অস্ত্ৰোপচাৰ কৰি পুনৰ আকৌ এই জেগাত লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব সম্পূৰ্ণ বিনামূলীয়া হ'ব অস্ত্ৰোপচাৰ বিনামূলীয়া হ'ব মেডিচিন বিনামূলীয়া হ'ব